Hi friends, welcome to my channel Polas Soikia Assam. মই এতিয়া আছো ৰঙিয়া জংচনত আৰু মই এতিয়া এক কথাত ক'বলৈ গ'লে এক সপোনৰ যাত্ৰা আৰম্ভ কৰিব ওলাইছো যেটো বহু দিনৰ পৰা সপোন আছিল যে ভূস্বৰ্গ দৰ্শন কৰিবৰ কাৰণে অসমৰ পৰা মই জম্মু কাশ্মীৰলৈ যাবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিব ওলাইছো এইখনে এক্সপ্ৰেছ লোহিত এক্সপ্ৰেছ আৰু লোহিত এক্সপ্ৰেছত মই যাত্ৰা আৰম্ভ কৰিম ইয়াৰ পৰা জম্মুলৈ আৰু ইয়াৰ পৰা মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ প্ৰতিচ্ছবি দেখাই যাম সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এতিয়া সন্ধ্যা 7 বাজিছে 7 বজাত আমি আহি উপস্থিত হৈছোঁ লক্ষ্ণৌ সদাব্যস্ত ষ্টেচনত আমি উপস্থিত হৈছোঁহি লক্ষ্ণৌৰ এতিয়াও চাওক আপুনি কিমান ব্যস্ত এটা ষ্টেচন আৰু মাত্ৰ 5 মিনিট সময়ৰ কাৰণে ইয়াতে ষ্টেচনত ৰখাইছিলে তাতে মই আপোনালোকক দেখাব লক্ষ্ণৌ ষ্টেচনৰ এটা দৃশ্য বৰষুণ ইফালে সম্পূৰ্ণ বৰষুণৰ মাজতে মই এটা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ লক্ষ্ণৌৰ ব্যস্ত ষ্টেচন আৰু এইখন ট্ৰেইনতে আমি যাত্ৰা কৰি আছোঁ যাত্ৰাৰ কাৰণে আকৌ ট্ৰেইনেও এয়া উকি মাৰিছে গতিকে আমি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ এদিন এক ৰাতিৰ এটা দীঘলীয়া যাত্ৰাৰ পাছত আমি আহি পাইছোঁ এতিয়া গুণ্ডা জংচনৰ ওচৰত গুণ্ডা জংচনৰ নিচেই কাষতে আছে এখন কুঁহিয়াৰ বাৰীৰ লগতে আমি বিভিন্ন ইয়াৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে সুন্দৰ এক প্ৰাকৃতিক পৰিৱেশ আমি এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ সঁচাই এক অতুলনীয় প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি যাত্ৰা কৰি আছোঁ এতিয়া আমি পাঞ্জাৱত পাইছোঁহি পাঞ্জাৱৰ ৰেলেৰে আহিছোঁ মই যিখন ৰেলত আহি আছিলোঁ ৰেলৰ ভিতৰত ধুনীয়াকৈ বহি আছোঁ আৰু ৰেলৰ যাত্ৰাৰ মজাই সঁচাকৈ বেলেগ দীঘলীয়া যাত্ৰা ৰেলৰ কেবিন বৰ্তমান কিছু কেবিন খালী হৈছে যিহেতু কাশ্মীৰলৈ আৰু বেছি দূৰ নাই আৰু কিছু সময়ৰ পিছতে আমাৰ ভাৰতৰ নেটৱৰ্কৰ পৰা আমি বিচ্ছিন্ন হৈ যাম আৰু ইয়াৰ অলপ পিছতে আমি কাশ্মীৰৰ নিচেই ওচৰ চাপি গৈ আছোঁ এক দীঘলীয়া যাত্ৰাৰ অন্তত মই এতিয়া আহি পেলাই জম্মুৰ চাটৱাৰীত উপস্থিত হৈছোঁহি যিহেতু আমি জম্মু টাউন ষ্টেচন তাত উপস্থিত হৈছিলোঁ কিন্তু দেশৰ নিৰাপত্তাৰ স্বাৰ্থত তাত ভিডিঅ'ৰ অনুমতি নাই গতিকে মই আহি বৰ্তমান ইয়াত উপস্থিত হৈছোঁ মই এতিয়া এইটো বিল্ডিঙতে থাকিম আৰু ইয়াৰ পৰাই কি হ'ব মোৰ কাশ্মীৰ দৰ্শনৰ যাত্ৰা আৰম্ভ হ'ব গতিকে বন্ধুসকল যিসকলে মোৰ চেনেলটো চাই আছে সকলোৱে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়াৰ পাছতে মই জম্মুৰ যি মনোৰম প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম গতিকে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে ভিডিঅ'টো প্ৰথম চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জম্মু কাশ্মীৰৰ নতুন ভিডিঅ' লৈ মই পলাশ শইকীয়া আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদ